নমস্কাৰ। আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই সোফাটো যে দেখিছে, আমি আগৰ ভিডিঅ'টো দেখাইছিলোঁ এই সোফা এটা কেনেকৈ বনাইছিলোঁ, কি কৰিছিলোঁ, সেই একেটা সোফা আজিও দেখাইছোঁ। আজি মানে ফিনিচিং হৈছে আমাৰ বৰ্তমান। আজিৰ দিনটোত কি কৰিছোঁ সেইখিনিহে দেখাইছোঁ। দিনটোত বহুত কাম কৰিছোঁ। বা এটা সোফাৰ কাম কৰোঁতে কিমান টাইম লাগে গোটেইখিনি দেখাব নোৱাৰোঁ। মোটামুটি শ্বৰ্ট কৰি পেলাই যিমানটো পাৰোঁ সিমানটো দেখাইছোঁ। আজি সোফাটোৰ ৰঙো হৈছে, সোফাৰ ৰং হৈছে, ডিভাৰ ৰং হৈছে। আগত যেনেকৈ আগৰ যিখিনি আপোনালোকৰ ডিভান দেখাইছিলোঁ সেই ডিভানখিনি ৰং হৈছে। আজি মোটামুটি এটা ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজতে সৰুকৈ। এই ডিভানখন প্ৰথম কালি আগৰ ভিডিঅ'টো দেখাইছিলোঁ, সেইখিনি নৰ্মেল কেনেকৈ বনাইছিলোঁ বা কেনেকুৱা হৈছে দেখাইছিলোঁ। আজি মেক্সিমাম আমাৰ চকলেট কালাৰ হ'ব, সেইখিনি দেখাইছোঁ। আমাৰ ফাৰ্নিচাৰখনৰ নাম এটা আছে, ৰিধি ফাৰ্নিচাৰ বুলি নাম এটা আছে। বেনাৰখন দেখি গৈছে, এজনে চিজ মাৰি আছে, মানে একদম ফাইনেল ৰং হ'ব এতিয়া সোফাটো। আমি নৰ্মেলি চিজ মাৰোঁ, আকৌ এজনে মানে ৰং কৰিব, সেইটো কাৰণে চিজ চলি আছে। বাকী এইখিনি কমপ্লিট। আগেও দেখাইছিলোঁ যে বনাই আছে কমপ্লিট। মেইন এখন চেণ্টাৰ টেবুল বনাই আছে, দুজনে খুলনি মাৰি আছে। এইফালে এজন ৰং লাগি দিছে, ৰং কৰি আছে। ইয়াৰ চকলেট কালাৰ ৰংটো মাৰি আছে, প্ৰথম কোটা মাৰিছে আৰু 6-7 কোটা মাৰিলেহে প্ৰপাৰটি কালাৰটো আহিবগৈ। মোটামুটি কৈ আছে। এইফালে চেণ্টাৰ টেবুলখন বনাই আছে। আজিৰ দিনটো কামটোহে দেখাইছোঁ আপোনালোকৰ মাজত। বাকী আগৰ যেনেকৈ ভিডিঅ' বনাওঁ 2-3 দিনৰ ভিডিঅ' এটা গোটাই পেলাই বনাওঁ। আজিৰ দিনটোহে ভিডিঅ' বনাইছোঁ। আজিৰ দিনটোতনো কিনো কৰিলোঁ। চেণ্টাৰ টেবুলখন দেখিছিলে বনাই আছিলে, এতিয়া ওপৰ টপটো লগালেগৈ। এইফালে গজাল পেটি আছে, এজনে এইটো কৰি আছে। সৌজনে সৌফালে সোফা এখন আকৌ ৰেলিং কেইডাল মাৰি আছে। মই আকৌ ভিডিঅ' কৰাতহে ব্যস্ত আকৌ দেই। মানে কি, মই ইমান নোলাওঁ, মই কেতিয়াবা ওলাওঁ মন গ'লে। এতিয়া এইখন ডাইনিং টেবুল এখন, এইখন চেণ্টাৰ টেবুল এখন বনাই আছোঁ। আজি চকলেট কালাৰৰ প্ৰথম কোটাটো আজি ৰঙৰ প্ৰথম কোটাটো আজি পৰিছে। তাৰপিছত দেখিছে আমাৰ 5জন, ৰং কৰা আছে 4জন, টোটেল 9জন আজি কাম কৰিছোঁ আমি। সকলোকে দেখাব পৰা নাই। দিনটোত আৰু শ্বৰ্ট কৰিছোঁ আৰু যিমান পাৰোঁ। তাৰপৰা এইফালে লাগি আছে, সেইফালে সৌফালে সজনো লাগি আছে। মই একদম কেমেৰাত ব্যস্ত। কেমেৰা মানে ভিডিঅ' এটা বনাব